মই কিন্তু দৌৰে থাকিম দেই হলি আনিবলৈ গৈ আছে মই আনিব নোৱাৰোঁ ভয় লাগে মোৰ নহ'ব জীৱনত প্ৰথম আজি মই ইমান সোনকালে উঠি দিছোঁ দেই মোক খানিবৰ বাবে ৰখি আছে লাগে দোকান भूते मैं क्या था नहीं क्या हो गया मुख चुख धुई আকৌ আহি লগালিহি এজনী হলি আজি ৰাতিপুৱা 5টাতে লগালে শুই থাকোঁতে এতিয়া কিবা খাব লৈছোঁ ৰাতি কালিও মই একো খোৱা নাই খাইছ হলি খেলাৰ পিছৰ অৱস্থাটো আমাৰ ৰুমটো ইছৰাম গোহালিতকৈ চাই এয়া ৱাল যিহেতু আমি ৰং মাৰিব লাগিব ভাড়া ঘৰ হয় ৰংটো মাৰিবই লাগিব আৰু এগৰাকী বাইদেৱে চুৰি লৈ ভাবিছিলে ৰংটো গুচাব পাৰি নেকি বুলি নোৱাৰিলে গ্ৰীণ কালাৰ লিখে নাতো ৱালৰ অৱস্থা মালিকে কি কৰিব কৰিব পেইণ্টাৰ মানুহ ৰং নগৈছে হলি খেলিটো নিজৰ অৱস্থা বেয়া হ'লে লগত ৰুমৰ অৱস্থা বেয়া চফা তফা কৰি লৈছে ৱালত ৰং মাৰিব লৈছোঁ আমি কি হৈ গ'লে কেলে খেলিছিলোঁ ভিতৰত আৰু নেখেলোঁ ভগৱান এইবাৰ কিবা এটা কৰি বচাই দিয়া আৰু নেখেল বেয়াটো ৰং সানি দিছোঁ আমি ৱাল এখন গ'ল এটাই কাম চাম কৰি আজৰি হৈ এতিয়া বনাইছোঁ গাহৰি বইল কৰি আছোঁ খালি স্পেচিয়েল গাহৰি আজি বইল নাই এইখিনি